Hey friends, পুনৰবাৰ আপোনালোকক আমাৰ চেনেললৈ স্বাগতম। যেতিয়া মানুহ বহুত দুখী হয় নাইবা নিৰাশ হয়, তেতিয়া তেওঁ ভাবুক হৈ কান্দিবলৈ ধৰে। আপোনালোকে নিশ্চয় দেখিছে আৰু নিজৰ ক্ষেত্ৰতো হৈছে। যেতিয়া মানুহে কান্দে তেতিয়া চকুৰ পৰা চকু পানী ওলায়। আপোনালোকৰ মনলৈও এই প্ৰশ্ন আহিছে চাগে, কান্দি থকা লোক এজনৰ চকুৰ পৰা চকুৰ পানী কিয় ওলায়? ব'লক মই আজি আপোনাক ইয়াৰ বিষয়ে কওঁ। আমাৰ চকুৰ পৰা 3 প্ৰকাৰৰ চকু পানী ওলায়, যাক নেকি বেচেল টিয়াৰ্ছ, ৰিফ্লেক্স টিয়াৰ্ছ আৰু ইম'চনেল টিয়াৰ্ছ বোলা হয়। আমাৰ চকুৰ পৰা চকু পানী এই কাৰণেই ওলায় কাৰণ আমাৰ চকুৰ নোমৰ ওপৰত এটা গ্লেণ্ড থাকে, যি নেকি প্ৰতি মুহূৰ্ততে চকুৰ পৰা চকু পানী উলিয়াই থাকে, যাক লেক্ৰিমেল গ্লেণ্ড নামেৰে জনা যায়। এই গ্লেণ্ডৰ পৰা অহা পানী তলত থকা লেক্ৰিমেল পাংক্টৰ ওপৰেদি বৈ যায় আৰু ইয়াৰ বাবেই আমাৰ চকুৰ কৰ্ণিয়া কেতিয়াও শুকাই নাযায়। এনেধৰণৰ চকুৰ পানীক বেচেল টিয়াৰ্ছ নামেৰে জনা যায়, যি নেকি পানী আৰু কিছুমান ইলেক্ট্ৰলাইটৰ জৰিয়তে নিৰ্মাণ হয়। আমাৰ চকুৱে প্ৰত্যেক দিনাই 243 মিলিলিটাৰ বেচেল টিয়াৰ্ছ উৎপন্ন কৰে। যেতিয়া আপুনি পিঁয়াজ কাটে, চকুৰ পৰা বহুত পানী ওলাবলৈ ধৰে। এইবাবেই হয় কাৰণ পিঁয়াজৰ পৰা ওলোৱা ইৰিটেট কেমিকেল আপোনাৰ চকুৰ একেবাৰে ওপৰৰ তৰফ কৰ্ণিয়াৰত সোমাবলৈ ধৰে, যাৰ বাবে আমাৰ চকুৱে মগজুক ছিগনেল পঠিয়ায় আৰু মগজুৱে পুনৰ লেক্ৰিমেল গ্লেণ্ডলৈ এটা ছিগনেল পঠিয়ায় আৰু তেতিয়াই লেক্ৰিমেল গ্লেণ্ডে বহুত বেছি চকুৰ পানী এৰিবলৈ ধৰে। এই পানী লেক্ৰিমেল পাংক্টেৰে একেলগে বৈ যাব নোৱাৰে, যি আমাৰ চকুৰ তলত জমা হয়, যাৰ বাবে চকুৰ পানীবোৰ অভাৰফ্ল' হৈ বাহিৰলৈ ওলাই আহে আৰু ইয়াক ৰিফ্লেক্স টিয়াৰ নামেৰে জনা যায়। যেতিয়া আমি দুখিত হওঁ বা নিৰাশ হওঁ, তেতিয়া আমাৰ মগজুৰ লিম্বিক চিষ্টেম সক্ৰিয় হৈ যায় আৰু এই চিষ্টেমে আমাৰ চকুৰ লেক্ৰিমেল গ্লেণ্ডলৈ ছিগনেল পঠিয়ায় আৰু তেতিয়াই ই চকুৰ পানী এৰিবলৈ ধৰে আৰু এই পানী অভাৰফ্ল' হৈ বাহিৰ ওলাই আহে। এই সমগ্ৰ প্ৰক্ৰিয়া অট'মেটিক নাৰ্ভাছ চিষ্টেমৰ জৰিয়তে হয় আৰু এই চকু পানীক ইম'চনেল টিয়াৰ্ছ বোলা হয়। এনেধৰণৰ কথাবোৰ জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।